নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি প্ৰস্তুত কৰিবলৈ লৈছোঁ গাজ টেঙাৰ সালাড বা চাটনি। একেবাৰে কম সময়ত প্ৰস্তুত কৰিব পৰা এটা ৰেচিপি। আহক তেনেহ'লে ৰেচিপিটোৰ দিশে আগবাঢ়োঁ। ইয়াৰ বাবে মই লৈছোঁ 3-4 চামুচমান গাজ টেঙা, লগতে এটা মিডিয়াম সাইজৰ পিঁয়াজ, কেইখিলামান মান ধনিয়াৰ পাত আৰু 2টা কেঁচা জলকীয়া লৈছোঁ। এতিয়া পিঁয়াজ, মান ধনিয়াৰ পাত আৰু জলকীয়া কেইটা মিহিকৈ কাটি লৈছোঁ। এতিয়া এটা বাচনত গাজ টেঙাখিনি দি দিছোঁ, লগতে দিছোঁ কুটি ৰখা পিঁয়াজখিনি, দিছোঁ কুটি ৰখা কেঁচা জলকীয়াখিনি, কুটি ৰখা মান ধনিয়াৰ পাতখিনি, দিছোঁ আন্দাজমতে নিমখ আৰু দিছোঁ এচামুচ কেঁচা মিঠাতেল। এতিয়া এখন চামুচৰ সহায়েৰে এই গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম। গোটেইখিনি ধুনীয়াকৈ মিহলি কৰা হৈ গৈছে। আমাৰ গাজ টেঙাৰে প্ৰস্তুত কৰা সালাড বা চাটনি খাবৰ বাবে প্ৰস্তুত হৈ গৈছে। এতিয়া ভাতৰ সৈতে এই চাটনিখনৰ সোৱাদ ল'ব পাৰিব। আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকে ভাল পাব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি ৰেচিপিৰ সৈতে। ধন্যবাদ।